সেইজনৰ লগত বিয়া হ'ব ভাল লাগিছে নে ঘৰখন এৰি যাম বুলি দুখ লাগিছে? মোৰ এতিয়ালৈকে একো অনুভৱেই হোৱা নাই, মই একো গমেই পোৱা নাই। আৰু এজনীয়ে ফাৰ্ষ্ট তেনেকুৱা কইনা, যিজনী কইনাই মানে আজিলৈকে মানে চব কইনাই কয় যে মই ঘৰখন এৰি যাম কাৰণে মোৰ দুখ লাগিছে। অকণমান দুখ লাগিব কিন্তু তথাপিও কি বুলি কয় ইমান দিনৰ পৰা ভাবি থৈছোৱে ন সিমানখিনি কথা। এদিন মৰ্ণিং সকলোলৈ স্বাগতম জনাইছোঁ পুনৰ এবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি 19 ফেব্ৰুৱাৰী, আজি মোৰ লগৰ এজনীৰ বিয়া, মই তালৈ যাবলৈ ওলাইছোঁ। দেখুৱাম আপোনালোকক বিয়া ঘৰত গৈ। এতিয়া চাগে জোৰণ আহি পাবলৈও হৈছে, মই অলপ দূৰ যাব লাগিব, একেবাৰে গৈ দেখুৱাই আছোঁ। ঠিক আছে তেন্তে ব'লক। এতিয়া মই বিয়া ঘৰ পালোহি। এইজনী কইনা ধৰা, মোৰ অতিকৈ দুখ লাগিছে, মই কইনা ধৰা হোৱা কথা আছিলে কিন্তু নাপালোঁ। এই পাই গ'ল চব, মই চান্সটো তাইক দিলোঁ দেই। মোৰ কইনা ধৰা মানে কাইলৈ মোৰ এক্সাম আছে, 20 তাৰিখ পুলিচৰ এক্সাম আছে, আৰু সেইটো কাৰণে মানে মই কইনা ধৰা হ'বলৈ নাপালোঁ। জানে আৰু এক্সাম যেতিয়া ৰাতি টোপনি ক্ষতি হ'ব, সেইটোৱে কথা। আৰু সেইটো কাৰণে মানে এতিয়া তাই কইনা ধৰা হ'ল, আৰু কইনাজনীকো দেখুৱাই দিছোঁ আপোনালোকক। হাই কইনা, তোমাৰ ফিলিংটো কোৱাচোন, কেনেকুৱা লাগিছে? মানে তুমি এতিয়া কইনা হৈছা ন, কেনেকুৱা লাগিছে মানে তোমাৰ? মানে মনত দুখ লাগিছে, মানে ভাল লাগিছে? মানুহ মানে যোনজনক ভাল পাইছিলা, কিমান 4 বছৰমান হ'ল ন? 4 বছৰমান হ'ল। 4 বছৰমান হ'ল। সেইজনৰ লগত বিয়া হ'ব ভাল লাগিছে নে ঘৰখন এৰি যাম বুলি দুখ লাগিছে? মোৰ এতিয়ালৈকে একো অনুভৱেই হোৱা নাই, মই একো গমেই পোৱা নাই। আৰু এজনীয়ে ফাৰ্ষ্ট তেনেকুৱা কইনা, যিজনী কইনাই মানে আজিলৈকে মানে চব কইনাই কয় যে মই ঘৰখন এৰি যাম কাৰণে মোৰ দুখ লাগিছে। অকণমান দুখ লাগিব কিন্তু তথাপিও কি বুলি কয় ইমান দিনৰ পৰা ভাবি থৈছোৱে ন সিমানখিনি কথা। এদিনীয়া হ'লে বেলেগ কথা, আৰু ঘপককৈ বোলে হেৰি চিন্তা কৰাটো ইমান দিনৰ পৰা সেইখিনি আৰু নিজে বুজা হেৰিটো আছে। আৰু সেইকাৰণে মানে তোমাৰ এতিয়া মানে দুখো লগা নাই বুলি ক'ব লাগিব, সুখো লগা নাই, দুইটাৰ মাজত কোনোবা এটা হৈ আছে আৰু সেনেকুৱাই। ঠিক আছে, এতিয়া আমি তাইক জোৰণলৈ একেবাৰে উলিয়াই লৈ যাম পাতিত বহাবলৈ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া ভিনীয়েকে একদম কোলালি অকণ দাঙি নিছে দেই।
মই যাম দে তাৰমানে এইফালে জলপান খাইছে দেই এয়া মা মানে কইনাৰ মা আমাৰো মা জলপান খাইছে আমি জলপান প্ৰথমতে খাই ল'বলৈ লৈছোঁ দেই এইফালে খুৰীহঁতে দিছে কোমল চাউলৰ জলপান এইজনী নিতুমণিও খাব কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মূৰৈ কাষতে কলচি লৈ ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ খনালা দেউতা হৰি মূৰৈ বন্ধালা সেন্দুৰীয়ালি খোলাখন হেৰি হৈ থাকিলে বালিয়া যে পথাৰত গুচি গৈছে তেল লগাৰ কাৰণে হেৰি নহয় আকৌ এটা খুলি লওঁ নেকি আগে খুলি লওক খুঁটিকেইটা দি বান্ধি দিব এডাল সৰু হ'ব নেকি বাৰু ৰছীডাল তাকে ভাবিছোঁ আকৌ অলপ ঘনকৈ দিয়ক ওচৰে ওচৰে দি দিওঁ হেৰি নকৰিলে আৰু নৈ থৈ উপুৱাই তামোপানটো কোন কোৱা পাবি এতিয়া তাৰপিছতে এইটো পিছত কৰিম হয় নাই পানীটো কাটি লওঁ পেলাই দিম হয় নাই নে আগে কৰিলে পাহৰি পানীটো আগতে ভৰাই লওঁ পানী আগতে কাটি পিনেহে ভৰাব কি আই নামত কাটিছে বোপাই নামত কাটিছে কি বুলি এনেকৈ কয় ন কিবা সেনেকৈ কিবা কিবি কয় ঢালি দিয়ক এনেই হ'লেতো কলচিটিয়ে লৈ যায় এতিয়াতো ইয়াত নোৱাৰিব ন কলচিটিয়ে ভৰাই দিয়ে কম কমকৈ তিনিবাৰ ভৰাই দিয়ক আকৌ তিনিবাৰ কাটক তাৰপৰা হেৰি মুখত পানী অকমান লৈ যায় কথা চথা নক'ব একেবাৰে তাইক ভৰিতহে পেলাবগৈ অঁ সেনেকৈ কৰি দিওঁ হৈ যাব গতিকে এই ভিডিঅ'টো মই পানীতোলাতে সামৰণি মাৰিছোঁ ইয়াৰ পিছত কইনা গা ধোৱা অন্যখিনি নিয়ম মই আপোনালোকক নেক্সট ভিডিঅ' এটা কৰি দেখুৱাম গতিকে ভিডিঅ'টোৰ পৰা কেনেকুৱা পালে চাই পিনে জনাব লগতে লাইক কমেণ্ট কৰিব ইফালে কইনা ঘৰ ওলাই আছে চাওক পেণ্ডেলটো নীলা আৰু বগা ঠিক আছে